সো এতিয়া আমি আছো গোলাঘাট টিমত গোলাঘাট তিনচুকিয়া ওকে তো তিনচুকিয়া ক্রাউড হাই ফ্ৰেণ্ডছ আগৰবাৰে নতুন ভিডিঅ' লৈ আৰু বৰ্তমান আছোঁ মই ষ্টেডিয়ামত ষ্টেডিয়াম সৰুজা ষ্টেডিয়াম য'ত কালি আহিব কালি আজি আহিব মামা সকলোৰে মৰমৰ মামা হেমন্ত বিশ্ব শৰ্মা আৰু পৰহি আহি আছে আমাৰ মোদী মোদী ছাৰ আহিছে ডান্স প্ৰেক্টিছ বহুত দিন হৈ গ'ল চ' মই অহা নাই আজি আহিছোঁ যিহেতু কালি পৰহি প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব ইয়াৰে চ' অকণমান ইয়াৰ ভিডিঅ' দেখাওক আৰু পাৰিলে অকণমান ড্ৰোন এলাও আছে বুলি ক'লে চ' অকণমান ড্ৰোন উৰাও ৰিক্সতো ৰৈ আছোঁ বাকী নাজানো কি হয় চ' ড্ৰোন শ্বটটো চাই লওক চাই কিনে আপোনাক বাকী ইয়াৰে ফিল্ডত গৈ আপোনাক দেখাম ঠিক আছে মানুহ যথেষ্ট মানুহ এনেকুৱা বিহু প্ৰেক্টিছ টোটেল মানুহৰ এটা যিটো যোনে ডান্স কৰিব টোটেল হ'ল 10,400 আজি আছে এতিয়া 7,000 চ' অকণমান ড্ৰোন ভিডিঅ' চাই লওক চাই কিনে আপোনাক লগ পাইছোঁ ফিল্ডত যাম ট্ৰাই কৰিম আৰু মোৰ ৰাজীৱ ভাই আছে ৰাজীৱ ভাই ভাল খবৰ ন ৰাজীৱ তাক লৈ গৈছে কিয় মোৰ দাদা ঢুকাইছে এইটো ন চ' আমি গৈছোঁ মাজত অকণমান ড্ৰোন ট্ৰাই কৰিম আপোনাৰ ভিউটো চাওক না মান
আমি আছো গোলাঘাট টিমত সবচেয়ে 1 নম্বৰ দেৰে সব গোলাঘাট তিনচুকিয়া ওকে তো তিনচুকিয়ার ক্রাউড A few moments later. মঞ্চৰ মানুহবোৰ আঁতৰ বহিবনে নে অঁতৰাবলৈ নামিলাম মই
আছিল এটা সৰু ভিডিঅ' মানে একচুৱেলি কি হ'ল আমি মানে কালি পৰহি মানে ৰাইডত ওলাই যাম চ' ভাবিলোঁ অলপ এটা ভিডিঅ' নৰ্মেল যিটো আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া প্ৰগ্ৰাম পাতিছে বিহুত মানে এবাৰ প্ৰথম ইমান ডাঙৰ বিহু পাতিছোঁ ন এবাৰ প্ৰথম মানে এবাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ব যিটো মোদীও আহিছে মানে আমাৰ মোদী ছাৰ আহি আছে এইটো আমাৰ গৰ্বৰ কথা মানে সকলোতকৈ মানে কি ক'ম আৰু মানে ফাৰ্ষ্ট টাইম হৈছে ইমান ডাঙৰ আৰু জোনছত চাই গমে পালে মানে আজি মানুহ হৈছে 7,000 আৰু পৰহি মানে বেলেগ বেলেগ জেগাত মানে প্ৰেক্টিছ হৈ আছে কলাক্ষেত্ৰত ফ্ৰী পাছ দি আছে আপোনালোকে ফ্ৰী পাছ লওক আৰু এণ্ট্ৰি কৰক আৰু চাওক আৰু আমি যিটো ভিডিঅ'টো এদিন আগত দিছোঁ যদি আপোনালোকে ভিডিঅ' চাই আছে আজি দেন পাছ ল'ব পাৰে কলাক্ষেত্ৰত পাছ সেইটোৱে চ' যাওঁ এতিয়া ওলাই যাওঁ কালি যিটো আমাৰ পৰা নতুন ৰাইড এটা ষ্টাৰ্ট দিম ৰাইড মানে ট্ৰেভেলিং ভিডিঅ' আৰু সেইটোৱে মই আৰু আমাৰ টিমৰ গোটেইকেইটা যাই আছে ত' আজি গৈ থাকোঁ ন গৈ থাকোঁ চ' ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো সেইটোৱে আৰু অলপ নতুন চেনেল মৰম দিব গৈ থাকোঁ কেনেকুৱা হৈছে ভিডিঅ'টো জনাব আৰু এনেকুৱা দূৰাঞ্চত যদি আপোনালোকে চাব বিচাৰে যেন ছাবস্ক্ৰাইব নিশ্চয় কৰি যাব বাই বাই লগ পাইছে নতুন ভিডিঅ' কৰিব ইনষ্টাগ্ৰামত বাই বাই হেল্ল' অলপ জোৰে কওক শুনা পাই আছেনে মই অকণ মাইকটো টেষ্ট কৰি আছোঁ অ'কে চ' অকণ ভইচটো টেষ্টিং কৰি আছোঁ চলি আছে আমাৰ অসম এইবাৰ আমাৰ অসমত এইটো নেহৰু ষ্টেডিয়ামত তো সকলোৱে হ'ব